মোৰ ইউটিউব আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। মই সুলেমানে, মোৰ লগত মা আছে আৰু মই মাৰ লগত অলপ কথা পাতিম। আপোনালোকে ভিডিঅ'টো চাওক আৰু যদি কথা পাতি ভিডিঅ'টো আপোনালোকক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ লগত যদি বন্ধুত্ব কৰিব বিচাৰে মোৰ পেজটো ফ'ল' কৰিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মা ভালে আছা? ভালে আছোঁ। ভালে আছা? তো তোমাক মই কেইটামান প্ৰশ্ন সুধিম হা, ক'বা। তোমাৰ কিমান মান বয়স হৈছে কোৱাচোন? 50 বছৰ হৈছে। 50 বছৰ। তো এইখিনিতে ফ্ৰেণ্ডছ আপোনালোকক কাহিনী এটা কওঁ। মাৰ সঁচাকৈ 50 বছৰ হৈছে হা। মাক লৈ বহৰী মেডিকেলত গৈছিলোঁ, যাই কেনে তাতে মই এটা ৰিচিপ্ট কাটিলোঁ 5 টকা দি। তো তেখেতে সুধিলে নামটো কি, নাম ক'লোঁ মই, নাম কোৱাৰ পিছত বয়সটো ক'লে। তেতিয়া মাৰ 46 আছিল। তো মই ক'লোঁ 46 হৈছে। 46 হওঁতে সেই তাই যোনে টিকট কাটে সি মোৰ মুখৰ ফালে চাই আছে, কয় ঠিকে আছে, এনেকৈ যদি বয়স দি কেনে ডক্টৰ দেখালে ঔষধ খালে বেমাৰটো ভালেই হ'ব, মানে এনেকৈ কৈছে। তাৰমানে তাই ভাবি আছে 65-70 বছৰ, 46 কেনেকৈ হ'ল। তো কাহিনীটো ক'লোঁ শুনক। তো তোমাৰ মাত্ৰ 50 বছৰ হয়নে? হয়। এই 50 বছৰত তোমাক যেন 70-75 বছৰ হেন লাগে, কিয়? তোমাৰ দাঁত আছে? নাই। দাঁত নাই? নাই। 50 বছৰত দেখোন মানুহৰ দাঁত এটাও নসৰে। তোমাৰ কিয় সোনকালে দাঁতটো পৰি গৈছে কোৱাচোন? নাজানা? দাঁতের কথা আসছিলাম আমার করিবে সেই চিন্তা করে গেছিলাম। হয় নেকি? তো আৰু এটা কোৱাচোন, তোমাৰ বিয়াৰ ডেটটো মনত আছে? কোন তাৰিখত বিয়া হৈছে? 9 ফেব্ৰুৱাৰী 17 তাৰিখে। মানে 1990 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখত। মনত আছে? আৰু তুমি কোন ক্লাছলৈকে পঢ়িছিলা স্কুলত? 9 পাছ কৰিছিলা না 8 পাছ কৰিছিলা? 8 পাছ কৰিছে, 9হে বিয়া হ'ল। পঢ়ি থাকোঁতে কিবা পদ্য গল্প কিবা মুখস্থ আছে? আছে। কি পদ্য মুখস্থ আছে কোৱাচোন? উগা হোৱা আছে, চন্দা মামা আছে। উগা হোৱাটো গাই দিব পাৰিবা একবাৰ? পাৰিম। গাই দিয়াচোন উগা হোৱাটো একবাৰ। উগা হোৱা সবেৰা বিতি রাত মিটা ডেরা খেলে ভুল ফেলে গান গাতে চিড়িয়া মিলकर संग आके खेलो बन्ना प्यारे होनो बुलोते बच्चे सारे जागो सबरा परालो पाठ শিকিলো আচ্ছা বাট। বাহ, এইটো কিমান বছৰ আগতে মুখস্থ কৰিছিলা? তেতিয়া তোমাৰ কিমান মান বয়স? 50। এতিয়াতো 50 বছৰ। যেতিয়া তুমি এই উগা হোৱা পদ্যটো মুখস্থ কৰিছিলা তেতিয়া বয়স কিমান মান হ'ব? 14 বছৰমান হ'ব চাগে ন? এইটো ধৰা 35 বছৰ আগৰ ন? তো ঠিক আছে। মোৰ মাৰ বেমাৰ, ডায়েবেটিছ বেমাৰ। তাই 2 টাইম ইনচুলিন লয়, প্ৰেছাৰৰ পিল খাই থাকে আৰু নাৰ্ভৰো পিল খাই থাকে। সকলোৱে দোৱা কৰিব মাৰ কাৰণে, মা যাতে সুস্থ হৈ উঠে। আৰু ময়ো আপোনালোকৰ কাৰণে সকলোৰ কাৰণে দোৱা কৰিছোঁ। এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।